নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, অসমীয়া শিক্ষামূলক ইউটিউব চেনেল আপোনালৈ আপোনালোকক স্বাগত জনাইছোঁ। আজি আমি আপোনালোকৰ আগত এটা ইণ্টাৰভিউ খবৰ লৈ পেলাই আহিছোঁ। CTET অৰ্থাৎ চেণ্ট্ৰেল যিটো টেট অনুষ্ঠিত হয় প্ৰতি বছৰে, সেই টেটৰ বাবে 2018 বৰ্ষৰ বাবে ডেট ঘোষণা কৰা হৈছে। এক্সামৰ ডেট CBSE অনুষ্ঠিত কৰে এই CTETটো। CBSE CTET 2018 এইটো ডিচেম্বৰ মাহত অনুষ্ঠিত হয় প্ৰতি বছৰে। ইয়াৰ ডেট দিছে 9 ডিচেম্বৰ 2018 এই বছৰৰ বাবে। ইয়াৰ বাবে প্ৰয়োজনীয় এডমিট কাৰ্ডসমূহ তেওঁলোকৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে দি থকা হৈছে। আমি আপোনালোকক জনাওঁ যে ইয়াৰ বাবে 9/12/2018 তাৰিখে অনুষ্ঠিত হ'ব এক্সাম। দুখন পেপাৰ আহিব ইয়াত। প্ৰথম যিখন পেপাৰ আছে সেইখন পুৱা 9:30 বজাৰ পৰা 12 বজালৈকে হ'ব, আৰু দ্বিতীয় পেপাৰখন বিয়লি 2 বজাৰ পৰা 4:30 বজালৈকে অনুষ্ঠিত হ'ব। তেওঁলোকৰ অফিচিয়েল যিটো ৱেবছাইট আছে www.ctet.nic.in, এই ৱেবছাইটটোৰ লিংক আমি ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা গৈ পেলাই আপুনি আপোনাৰ প্ৰয়োজনীয় এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। এই এডমিট কাৰ্ডসমূহ 22/11/2018 অৰ্থাৎ 22 নৱেম্বৰ 2018 পৰা তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত দি থকা হৈছে। জনাওঁ যে 9/12/2018 অৰ্থাৎ 9 ডিচেম্বৰ 2018 তাৰিখে অনুষ্ঠিত হ'ব ইয়াৰ বাবে এক্সাম CTET 2018 বাবে। ইয়াৰ বাবে দুখন পেপাৰ আহিব। প্ৰথম পেপাৰখন 9:30 বজাৰ পৰা 12 বজালৈকে হ'ব, আৰু ছেকেণ্ড পেপাৰখন বিয়লি 2 বজাৰ পৰা 4:30 বজালৈকে অনুষ্ঠিত হ'ব। ইয়াৰ বাবে আপুনি যিটো লিংক দি দিম ভিডিঅ'ৰ ডেছক্ৰিপশ্যন, তাৰ পৰা গৈ পেলাই আপুনি আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু পোনে পোনে ইণ্টাৰভিউলৈ যাব পাৰিব। ইণ্টাৰভিউলৈ যোৱাৰ সময়ত আপোনাৰ এটা ID প্ৰুফ লৈ যাব, আধাৰ কাৰ্ড অথবা ভোটাৰ কাৰ্ড অথবা পান কাৰ্ড লৈ যাব পাৰিব আপুনি, আৰু তাৰ লগত আপোনাৰ এডমিট কাৰ্ডখন লৈ যাবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম। তেন্তে প্ৰিয় বন্ধু বান্ধৱীসকল, আজিলৈ এই ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আমাৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ। জয় অসম।